Hello everyone, welcome to my YouTube channel. এই চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিসকল নতুন ভিউজ আছে তেওঁলোকে মোৰ চেনেলটো চাই সাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। যিসকলে সদায় চাই থাকে তেওঁলোকলৈ মোৰ অশেষ ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে মই আগবাঢ়ি যাবলৈ আপোনালোকে মোৰ চেনেলবিলাক চাই যাব, তাকে আপোনালোকক জনাইছোঁ। আজি মই আপোনালোকক এবিধ ফুল দেখুৱাবলৈ লৈছোঁ। আহকচোন চাওঁ কি ফুল দেখুৱাওঁ আজি। এয়া দেখিছেনে? আজি মই আপোনালোকক ধতুৰা ফুল দেখুৱাবলৈ লৈছোঁ। এয়া চাওকচোন, ধতুৰা ফুল আমাৰ শিৱ পূজাত লাগেই, নহয়নে বাৰু? ধতুৰা ফুল নহ'লে আমাৰ শিৱ পূজাই নহয়। শিৱৰ বৰ প্ৰিয় ধতুৰা ফুল। ধতুৰা ফুল এইবোৰ কাঁইট লগা লগা গুটি ওলাই, দেখিছেনে? এইবোৰ শুকাই গুটি পৰিলে ইয়াৰ পৰা পুলি ওলায় আৰু ফুলপাহ কিমান মৰম লগা চাওকচোন। পিংক কালাৰ, পিংক কালাৰ নহয়, পাৰ্পুল। আৰু এইকেইটা কেঁচা গুটি। এয়া দুজাপনি লগা কলিটোহে, দেখিছেনে? এয়া দুজাপনি লগা, মেলিলে বাৰু এপাহে হয়, কিন্তু কলিটো পাক খাই পিনি দুজাপনি হৈ থাকে। এয়া চাওক, এইকেইটা কলি এনেকুৱা দেখিছে আপোনালোকে। পাতবোৰ দেখিছে দীঘল দীঘল আৰু বহলকৈ। আৰু গছজোপা এনেকুৱা আমাৰ ইয়াৰ ঘৰৰ কিনাৰতে আছে। কেনেকুৱা গুটি এইবিলাক চব। এইবোৰ কিন্তু গুটি খালে মানুহ মৰি যায়। আৰু ইয়াৰ পাতটো যদি কেনেবাকৈ খায় নহয়, খুব নিচা ধৰে। কিছুমান মানে যিবিলাক মানে মানুহে ভাং খায়, ভাং খোৱাবিলাকে ইয়াৰ পাতবিলাক পিচি কৰি দি লৈ ভাঙৰ লগত খায়, তেতিয়া বোলে বহুত নিচা ধৰে। আৰু গুটিবিলাক খালে বিষ হৈ যায়। এয়া চাওক, এয়া মই ধতুৰা ফুলৰ পুলি উঘালি লৈছোঁ। ভালেমানবোৰ ধতুৰা ফুলৰ গুটি আছে, পুলি আছে। এইবিলাক এতিয়া মই লগামগৈ, মানে দেখিবলৈ ভাল লাগে যে, সেইকাৰণে মানে ঘৰৰ মানে পদূলিতে লাইন কৰি লগাই থওঁ, দেখিবলৈ ভাল হ'ব। এইবোৰ এনেকুৱা সৰু সৰু পুলি গুটি হৈ পৰিছে। এয়া এইটো পদূলি কিনাৰতে মই এটা গাঁত খান্দিছোঁ। ইয়াত মই গোবৰ দিছোঁ আৰু শুকান পাত দিছোঁ সাৰৰ কাৰণে। শুকান পাত আৰু গোবৰ মাটি মিহলাই এতিয়া ইয়াতে মানে মই ফুলৰ পুলিটো লগাম। চাওকচোন কেনেকৈ মই লগাইছোঁ। আপোনালোকেও ক'ৰবাত পালে এনেকৈ লগাই থ'ব। শিৱৰ বৰ প্ৰিয়টো ফুলটো, সেইটো কাৰণে লাগে শিৱ পূজাত। এয়া চাওক, এনেকৈ মই পুলিটো লগালোঁ দকৈ গাঁত খান্দি। এতিয়া ইয়াত অলপ পানী দি দিম, অতি সহজতে বাচি যায়। ইমান ধুনীয়াকৈ পুলিটো লগাই দিলোঁ, দেখিছে? এইটো যে নবচাৰ কাৰণেই নাই, বাচিবই আৰু চাওক। আৰু যেতিয়া ফুল ফুলিব নহয় এইটো পুলি, তেতিয়া মই আপোনালোকক আকৌ দেখুৱাম দেই। ডিঙিটো কাহ হৈছে, বৰ চেৰচেৰাইছে, ঠাক পাতিবলৈও দিগদাৰ হৈছে। এইটো দেখিছে, এইটো মই টাবত লগাইছোঁ চব। টাবতে এইটো ফুলটো মানে ফুলি গ'লে। এয়া টাব নহয়, মানে পলিথিনত, আৰু পাছত মানে টাবত লগাব লাগিব। ইয়াত তেতিয়া এইটো ফুলিলে। আৰু এইটো যে মই আগতে আপোনালোকক মোৰ ভিডিঅ' যিসকলে আগতে চাইছে তেওঁলোকক দেখুৱাইছোঁ, কিন্তু সম্পূৰ্ণ বেলেগ। দেখিছে? এইটো ৰজনীগন্ধা, ডাঙৰ ৰজনীগন্ধা, ধতুৰা ফুলৰ লগত নিমিলে। আগতে মানে মোক কিছুমানে কমেণ্টত কৈছিলে ধতুৰা ফুলেই নেকি বুলি। আচলতে ধতুৰা ফুল নহয়, সেইটো কাৰণে আপোনালোকক ইয়াত দেখুৱাবলগীয়া হৈছে। ৰজনীগন্ধাটো বহুত দীঘল আৰু এই ধতুৰাটো মানে চুটি।
তৰা ফুলটো অলপ দেখিবলৈ শুৱনি, এয়া চাওক সম্পূৰ্ণ বেলেগ। এইটো পলিথিনত লগাই থৈছিলোঁ, সেয়া মানে হৈ গ'ল, তাৰমানে ফুলিছে। আৰু আপোনালোকেও পালে এনেকৈ টাবতো লগাব পাৰিব, লগাই থ'ব পাৰে। সম্পূৰ্ণ বেলেগ দুইটা ফুল, এয়া চাওক সম্পূৰ্ণ বেলেগ। গছজোপাও বেলেগ, গছৰ পাতটো দীঘল আৰু ইয়াৰ পাতটো বহল। আজিলৈ ফ্ৰেণ্ড মই সামৰণি মাৰিছোঁ, বাই।